নাজানো নিশাৰ অন্ধকাৰত কিয় মোৰ দুচকুৰে লোতক সৰে। বিশাল মৌন নিশাৰ ৰাস্তাৰ কাষত ব্যৰ্থ অব্যক্ত প্ৰেমিক ৰূপে। কিমান যে দিন বাগৰিছে জবাপাহক উদ্দেশ্য কৰি, কত যে ৰাতি পাৰ হৈ গৈছে একেটা সপোনৰ সৈতে। শীতৰ কোমল নিয়ৰসনা শেৱালিও হাত বোলাব নোৱাৰা হৈছে সপোনো। যা যাবৰ প্ৰেম মোৰ অস্পষ্ট হৃদয়ক স্পষ্ট কৰি তোলাৰ তোমাৰেতো কথা আছিল। প্ৰতিশ্ৰুতিবদ্ধটো হৈছিলা ন? কিয় আজিৰ এই যান্ত্ৰণাৰ মাজত তোমাৰ ভাল পোৱা হেৰাই গ'ল, প্ৰতিশ্ৰুতিবিহীন কৰি দিলে তোমাক? জানানে, মোৰ ভগ্ন হৃদয়ত আজিও হাহাকাৰ। তুমি ক'ত? নুবুজিবা তুমি। নুবুজিলো কোনোবা অচিন চহৰৰ এটি কুমলীয়া জবা কলি আছিলা। অৱশ্যে ভালেদিন হ'ল আঁতৰি অহাৰ, উদ্দেশ্য নাছিল, তথাপিও বৰ্তমান পাহৰি পেলোৱাৰ উদ্দেশ্য। সময়ে নিজৰ দিশত গতি কৰিলে লগে লগে, আৰু এটি ভাল পোৱাৰ অতীত হ'ল। সময়ৰ সোঁতত স্মৃতিসমূহ সোঁৱৰণি হ'ল। বিষণ্ণ মনৰ কাৰাগাৰত ৰুদ্ধ এতিয়া সেই পাহজবা। যান্ত্ৰিকতাত যন্ত্ৰণাই চট ফটাই কামিহাৰ ভাগিছে, উত্তপ্ত অশ্ৰুকণাৰ সৈতে নোপোৱাৰ বেদনাৰ খাতা লিখি। কৰাল মাৰিছে হৃদয়ৰ সুগন্ধি ৰক্ত তুমিহীনতাত। আজি বাৰু কৈয়ে